সুপ্ৰভাত। আজিৰ দিনটোৰ ভিডিঅ'ৰ তৃতীয়টো খণ্ডৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইমৰ বিষয়ে কওঁ। মোৰ ধাৰণাত মই জীৱনৰ লক্ষ্য বা কিবা এটা বস্তু কামৰ লক্ষ্য এইমটো মই কেনেকৈ ল'ব লাগে, কেনেকৈ থিৰাং কৰোঁ আপোনালোকক আজি জনাম। মানুহে যদি নৈ সাঁতুৰিবলৈ হয়, মই ভাবোঁ সাগৰখন সাঁতোৰাৰ প্ৰয়াস কৰিব লাগে, প্ৰেক্টিচ কৰিব লাগে আৰু চেষ্টা কৰিব লাগে। তেতিয়াহে গৈ তেখেত নৈখন সাঁতুৰি পাৰ হ'ব পাৰিব ভালকৈ। উদাহৰণ এটা দিওঁ, চাবচোন। এই টাৱাৰটো দেখিছেনে যেনেকৈ ওখ? ইয়াত যদি উঠিবলগীয়া হয় আৰু মোক যাব লাগে প্ৰথমটো প্লেটত, তেনেহ'লে মোক ইয়াৰ বাবে প্ৰচেষ্টা চলাব লাগিব, একেবাৰে ওপৰত থকা পইণ্টটোলৈ তেতিয়াহে মই ইয়াত তলৰটোত ৰ'ব পাৰিম। আৰু যদি মোৰ চেষ্টা অসাধ্য থাকে আৰু মই চেষ্টা ভালকৈ কৰোঁ, তেন্তে মই এই প্লেটটোতকৈ অলপ ওপৰতো যাব পাৰিম। সেইদৰে জীৱনতো মই ভাবোঁ যি ধৰণে আপোনাৰ এইমটো থাকে, তাতকৈ সদায় অলপ আগত চিন্তা কৰিব লাগে, আগলৈ চেষ্টা কৰিব লাগে, তেন্তে আপোনাৰ ডেষ্টিনেশ্যনতকৈ অলপ আগতহে যাব পাৰিব। এই ধৰণে যদি এইমবোৰ থিৰাং কৰি লোৱা হয়, মই ভাবোঁ ধুনীয়াকৈ উন্নতিৰ জখলাডাল বগাব পাৰিব, কষ্ট কম হোৱা। এয়া মোৰহে এইমৰ এটা ধাৰণা। তো আপোনালোকৰ কেনেকৈ হয় অকণমান জনাবচোন। আপোনালোকে এইমটো কেনেকৈ লয় বা কি ধৰণে আপোনালোকে প্ৰচেষ্টা চলায়।